হেল্ল' গাইছ, আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা নামঘৰ যিয়ে নেকি ভাদ মাহ চলি আছে। আজি ঢেকীয়াখোৱা পৰা সংগে বুলি ওলাইছোঁ আৰু কোন কোন যায় আমি পাছত দেখাই আছোঁ বাৰু। এতিয়া আমি ওলাইছোঁ, চাই দিব ব্লগটো। থেংক ইউ। আমি আহি আছোঁ এটিৰোড হৈ পেলাই ছজন ব্যক্তি আহিছোঁ আৰু দুগৰাকী ভণ্টি আৰু দুটা ভাইটি আহিছে। ময়ে গোটেই গাড়ীখনৰ ভিতৰত জ্যেষ্ঠজন আৰু এগৰাকী ভণ্টি আৰু ভাইটি দুটা গুৱাহাটীত থাকে। তেওঁলোক ফুৰিবলৈ আহিলে, ঘৰলৈ আহিলে, আহি পেলাই নামঘৰলৈ বুলি ফুৰিবলৈ আহিলে। আমি নামঘৰ পালোঁহি, পাই পেলাই সকলোৱে নিজৰ নিজৰ গামোচা বস্ত্ৰ সকলোখিনি ঠিক ঠিকান কৰি লৈ তেল বন্তি জ্বলাই কিনি ল'লোঁ। কিনি লৈ পেলাই আমি নামঘৰৰ ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ। আহিবচোন বাৰু আপোনালোক যিসকলে অহা নাই ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। কিমান সুন্দৰ এটা পৰিৱেশ লাগে ভাদ মাহত আহি, বহুত পবিত্ৰ লাগিব আপোনালোকৰ মনটো। এবাৰ আহিলে নিশ্চয় গম পাব। তাৰপিছতে তাৰ মাজতে দিহানাম প্ৰতিযোগিতা চলি আছিলে, দিহানামো আমি চালোঁ আৰু মোৰ মোবাইলতো বন্দী কৰি ৰাখিলোঁ। তাৰপিছতে ভগৱন্তৰ চৰণত আমি সেৱা জনালোঁ যাতে সকলোৰে ভাল হওক আৰু আমাৰো ভাল হওক, অসমবাসীও ভাল হওক, সকলোৱে ভাল হওক বুলি ভগৱন্তৰ চৰণত সেৱা জনালোঁ। লগতে আকৌ আমি মইনাপুৰীয়া নামঘৰটো সোমালোঁ, কিন্তু মোৰ ভিডিঅ'হে কৰা নহ'লে, যে নেকি তাত ভিডিঅ' কৰিবলৈ মানা কৰা আছিলে ভিতৰ ভাগটো। সেইকাৰণে ভিডিঅ' কৰিবলৈ অলপ ভয় লগা বাবে ভিডিঅ' কৰা নহ'লে। তাৰপিছতে এইফালে বৰচাকি গছিতে চাকিত তেল শলিতা জ্বলালোঁ আমি আটাইকেইজনৰ হৈ পেলাই। তাৰপিছতে এইফালে বাটচৰাইদিনী আহি থাকোঁতে আকৌ দেখিলেনে হনুমান স্বৰূপ এয়া আমাৰ বান্দৰক লগ পালোঁ। তেওঁলোকক কিবা এটা খুৱাম বুলি ভাবিছিলোঁ, কিন্তু সমৰ্থ নহ'লে দৌৰি গুচি গ'ল ভয় খালে। আৰু ভিডিঅ'টো আজিলৈ ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব। সকলোৰে ভাল হ'ব, ভগৱানে সকলোকে ভাল কৰিব। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ সকলোলৈকে। থেংক ইউ।